বিয়াৰ আগতে ছোৱালীয়ে স্বামীক এইবিলাক প্ৰশ্ন নিশ্চয় কৰিব। বিবাহ নিঃসন্দেহে এজন ব্যক্তিৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়। জীৱনৰ এই অধ্যায়টোৰ সিদ্ধান্ত ল'বলৈ লৰাই কৰিলে বিপদ হ'ব। জীৱনসংগী বাছনি কৰাত অধ্যয়নৰ প্ৰয়োজন। ভালপোৱাজনক প্ৰেম আৰু জীৱনৰ বাবে সংগী হিচাপে গ্ৰহণ কৰাটো অত্যন্ত মূৰ্খামি। প্ৰথম বিবাহৰ সুযোগ জীৱনত মাত্ৰ এবাৰ আহে। যদি আপুনি সিদ্ধান্ত লোৱাত ভুল কৰে তেন্তে আপুনি আপোনাৰ বিবাহিত জীৱনত কষ্ট পাব। গতিকে বিয়াৰ আগতে স্বামীক এইবিলাক প্ৰশ্ন কৰিব লাগিব। আহকচোন বিয়াৰ আগতে ছোৱালীয়ে নিজৰ ভৱিষ্যত স্বামীক সুধিবলগীয়া প্ৰশ্নবোৰৰ বিষয়ে জানি লওঁ। এক নম্বৰ, তেওঁ বিয়া ভাল পায়নে নাই? প্ৰেম বিবাহত এই প্ৰশ্নটো সোধাৰ প্ৰয়োজন নাথাকিবও পাৰে, কিন্তু প্ৰস্তাৱ বিবাহত এই প্ৰশ্নটো সুধিবই লাগিব। বা বিয়াৰ পিছত হ'ব পাৰে আপোনাৰ স্বামীয়ে হয়তো ক'ব পাৰে, এই বিয়াত মোৰ মন নাছিল, মই তোমাক মোৰ মাৰ মুখলৈ চাইহে বিয়া কৰাইছিলোঁ। আন কাৰোবাৰ অনুগ্ৰহ কইনাৰ ওচৰলৈ কিয় যাব লাগে? বৰঞ্চ বিয়াৰ আগতে ভালদৰে জানি লওক তেওঁ এই বিয়াখনত সন্মতি আছেনে নাই। ২ নম্বৰ, তেওঁৰ ভৱিষ্যত চিন্তা। কেৱল বৰ্তমানলৈ নাচাই তেওঁৰ ভৱিষ্যত চিন্তাৰ বিষয়ে জানিব বিচাৰিব। ভৱিষ্যতৰ বিষয়ে তেওঁ কি ভাবে সেয়া আপোনাৰ বাবে জনাটো গুৰুত্বপূৰ্ণ। কাৰণ বিয়াৰ পিছত ইজনে সিজনৰ জীৱন একেদৰেই জড়িত হৈ থাকিব। গতিকে তেওঁৰ ভৱিষ্যত মানে আপোনাৰো ভৱিষ্যত। তেওঁৰ ক'ত বিনিয়োগ কৰিছে নে নাই কৰা, সঞ্চয়ৰ ক্ষেত্ৰত তেওঁ কেনেকুৱা, এইবিলাক জানি লওক। এইবোৰ কথা জানিবলৈ আপুনি কিয় আগ্ৰহী সেই বিষয়ে বুজাই দিয়ক। ৩ নম্বৰ, তেওঁ আপোনাৰ জীৱনৰ সংগী হিচাপে কিয় বিচাৰে? বহুতৰ মাজত তেওঁ তোমাক কিয় বাছি লৈছে তাৰ কাৰণ জনাটো গুৰুত্বপূৰ্ণ। তেওঁ আপোনাৰ ভৱিষ্যত স্বামীৰ পৰা জানিব বিচাৰে যে তেওঁ আপোনাৰ বিষয়ে কি কি গুণ ভাল পায়। তেওঁ কি উত্তৰ দিয়ে ভালদৰে শুনক। চাওক তেওঁ আপোনাৰ সৰু সৰু গুণবোৰৰ ওপৰত গুৰুত্ব দিছেনে নাই। আপোনাৰ ভাল কথাৰ উপৰি আগতীয়াকৈ জানি লওক যে আপুনি আপোনাৰ দুৰ্বলতাবোৰ সহজে মানি ল'ব পাৰে বা বিয়াৰ পিছত সমস্যা হ'ব পাৰে। ৪ নম্বৰ, দুয়োৰে চিন্তাধাৰা মিল আছেনে নাই? মই কোৱা নাই যে দুয়োৰে চিন্তাধাৰা ১০০% একে হ'ব লাগিব। সেয়া সম্ভৱ নহয়। কাৰণ প্ৰতিজন ব্যক্তি বেলেগ বেলেগ, তেওঁলোকৰ চিন্তাধাৰাও বেলেগ বেলেগ। গতিকে চিন্তাৰ ফালৰ পৰা দুজন মানুহ দুটা মেৰু হ'ব বুলি ক'বলৈ টান। গতিকে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যত স্বামীক আপোনাৰ চিন্তাধাৰা কিমান মিল আছে সেই বিষয়ে জানিবলৈ কওক। দুয়োটাই আচৰণ গতি আদি পৰ্যবেক্ষণ কৰিলে বুজিব পাৰিব। ৫ নম্বৰ, আপোনাৰ কামৰ স্বাধীনতাত হস্তক্ষেপ কৰিব নেকি? যদি আপুনি ইতিমধ্যে বিয়াৰ কাম আৰম্ভ কৰিছে তেন্তে বিয়াৰ আগতে ভৱিষ্যত স্বামীৰ লগত আলোচনা কৰক যে কাৰণ বিয়াৰ পিছত আপোনাৰ কেৰিয়াৰটো প্ৰভাৱ পৰিব পাৰে। যদি আপুনি বিয়াৰ পিছত চাকৰি এৰিবলৈ ইচ্ছুক নহয় তেন্তে আগতীয়াকৈ জনাওক। সম্পৰ্ক আৰু কেৰিয়াৰ দুয়োটা গুৰুত্বপূৰ্ণ হ'লে আলোচনা কৰক। আপোনাৰ ভৱিষ্যত স্বামীক সুধিব তেওঁ কেতিয়াবা আপোনাৰ কামৰ স্বাধীনতাত হস্তক্ষেপ কৰিব নেকি? পোনপটীয়াকৈ কথা পাতি এটা স্পষ্ট ধাৰণা লাভ কৰক। ভিডিঅ'বিলাক চাই ভাল পাইছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব। ধন্যবাদ।